চুৰিৰ কেছ এটা ঘটনা ৰিপৰ্ট হ'ল থানাত, সোণাৰী থানাত। চুৰিটো সেইখিনিতে হৈছিল ভিডিঅ'টো। তাৰ পৰা খালি সোণ চুৰি কৰিছে। এই হেৰি ৰাণা কাকতিৰ ঘৰৰ পৰা। তাতে খালি সোণ চুৰি হোৱাৰ ঘটনা ৰিপৰ্ট হৈছে, আৰু বাকী না মোবাইল না কেছ একো চোৱা নাই। নেক্সট 1-2-2023 আমাৰ মাইবেলা মথুৰাপুৰ মাইবেলা কেম্পাছৰ ভিতৰৰ পৰা আৰু চিমিলাৰ সেনেকুৱা এটা ৰিপৰ্ট হ'ল য'ত খালি সোণ চুৰি হৈছে আৰু কেছ মোবাইল একো চুৰি হোৱা নাই। নেক্সট 6-2-2013 বৰাৰী চাৰিআলিৰ 12 নম্বৰ ৱাৰ্ড সোণাৰী, চিমিলাৰ মোডাছ অপাৰেণ্ডি খালি সোণ চুৰি কৰিছে আৰু একো চুৰি কৰা নাই। আমাৰ ইনভেষ্টিগেশ্যন ডিচেম্বৰৰ পৰা আৰম্ভ হ'ল। জানুৱাৰী ইনভেষ্টিগেশ্যন স্কুটিখন তাৰ নিজৰ স্কুটি লৈ পেলাই মিটাৰ ৰিডাৰ হিচাপে আহি পেলাই, দেখিছে আপুনি বহি চহি এইবিলাক আহি পেলাই ৰেকি কৰিছে, চাই যায় মানুহখিনি। তাৰপিছত মানুহ নথকাৰ সুযোগ লৈ পেলাই এই বটালিটো লৈ পেলাই তলাটো ভাঙি পেলাই গডৰেজৰ তলা ভাঙি আৰু খালি সোণ চুৰি কৰে। ফাৰ্ষ্ট আমাৰ এৰেষ্ট মতিন হ'ল অংকুৰ দাস, এইটো শিৱসাগৰৰ এটা ৰেচিডেঞ্চৰ পৰা হ'ল, কোঁৱৰপুৰ চেঞ্চুৱা গাঁও। সি কোৱা তথ্য মতে আমি গৈ পালোঁ শিৱসাগৰ দৌলমুখ চাৰিআলিৰ টুম্পা জুৱেলাৰৰ ওচৰত। সি হেৰিবিলাক এই চুৰি সোণবিলাক চব তাতে পাইছে। তাৰপিছত টুম্পা জুৱেলাৰৰ পৰা আমি গৈ পালোঁ তাহেৰ আলি মৌলি হলমাৰ্ক চেণ্টাৰ শিৱসাগৰ, মৌলি হলমাৰ্ক চেণ্টাৰ শিৱসাগৰ।